অসম প্ৰকাশন পৰিষদৰ নিবেদন আৰু আজিৰ সাধুটি হৈছে কণা আৰু কুজা। এখন গাঁৱত এটা কণা আৰু কুজা মানুহ আছিল। দুয়োৰো বৰ মিল আছিল। এদিন কণাই কুজাক ক'লে, বান্ধৈ, আমি দুয়ো বিদেশত ধন ঘটিবলৈ যাওঁ ব'লা। ঘৰত বহি থাকি মিছাতে কাল কটাইহে আছোঁ হওক। এই কথা শুনি কুজাই ক'লে, বান্ধ, তুমিনো এনেবোৰ গছত গৰু উঠা হুলুঙাৰে কাণ বিন্ধোৱা কথা ক'বলৈ শিকিলা কেতিয়াৰ পৰা দেওহে? মই হ'লো কুজা, তুমি হ'লা কণা। মই যেনিবা কোনোমতে কুজা কুজিকৈ ইফালে সিফালে যাওঁৱেই, তুমি এখোজ কাঢ়িবলৈকে চকুৰে নেদেখাই। এনে থলত আমি বিদেশলৈ গৈ ধন ঘটিম হওক। ভাল কথা কৈছা দেওহে। কুজাৰ কথা শুনি কণাই হাঁহি ক'লে, বান্ধৈ, তুমিনো ভয় খাইছা কেলে? তাৰ বুদ্ধি আছে। মই তোমাক কান্ধত তুলি লৈ যাম, তুমি মোক বাট দেখুৱাই যাবা। মোৰ ভৰি আৰু তোমাৰ চকু আছে যেতিয়া চিন্তা কিহৰ? তাৰোপৰি মোৰ বুদ্ধি নথকাও নহয়। কণাৰ কথাটো কুজাৰ মনত খাই গ'ল। কুজাই মাত লগালে, ভাল কথা বান্ধৈ, আহা আমি ওলাই যাওঁ হওক। আমাৰনো কপালত কি কি আছে এবাৰ তাকে খেপিয়াই জেপিয়াই চাওঁ হওকচোন। ঘৰতে বহি বহি আমি সুধাতে ভেকুৰী বুঢ়াহে হৈছোঁ হওক। ইয়াৰ পিছদিনা পুৱাই কণাৰ কান্ধত কুজা উঠিল আৰু দুয়ো ঈশ্বৰক চিন্তি বিদেশলৈ যাত্ৰা কৰিলে। এইদৰে দুয়ো গৈ থাকোঁতে বাটতে পৰি থকা এডাল দীঘল ফৈ কুজাৰ চকুত পৰিলত কুজাই মাত লগালে, বান্ধ, এডাল বৰ দীঘল লেজু বাটতে পৰি আছে, ল'মনে? কণাই উত্তৰ দিলে, লৈ থোৱা বান্ধৈ, সিও এসময়ত উপকাৰ দিব পাৰে। কণাৰ কথা শুনি কুজাই কণাৰ কান্ধৰ পৰা নামি লেজুডাল সামৰি লৈ আকৌ কণাৰ কান্ধত উঠিল। এইদৰে গৈ থাকোঁতে বাটৰ কাষতে এমলা চূণ পৰি থকা দেখি কুজাই কণাক ক'লত, কণাই চূণমলাও লৈ থ'বলৈ ক'লত কুজাই তাকো তুলি ল'লে। এইদৰে সিহঁত গৈ আছে। এনেতে পথাৰৰ মাজৰ আলিত গা ৰদাই থকা দুৰাকাছ এটা কুজাৰ চকুত পৰিলত কুজাই মাত লগালে, বান্ধৈ, এটা দুৰাকাছ দেখিছোঁ। কণাই ক'লে, নামা, নামি লাহেকৈ গৈ কাছটো ধৰি লৈ আহাগৈ। কোনে জানে, সিও সময়ত উপকাৰ দিব পাৰে। কণাই এইদৰে পাচি দিলত কুজাই হাতত সাৰে ভৰিত সাৰে গৈ কাছটো খপকৰে ধৰি লুটিয়াই পেলালে আৰু পেলায়ে তাৰ বুকুত গোৰ এটা মাৰি দি কাছটো লৈ আহিল। এইদৰে দুয়ো গৈ গৈ গধূলি পৰত এক মহা অৰণ্যত ওলালগৈ। সেই অৰণ্যৰ মাজতে এটা ডাঙৰ ঘৰ দেখি কুজাই কণাক ক'লে, বান্ধৈ, এইখন মহা অৰণ্য। গধূলিও হৈ আহিছে, তোমাৰো ভাগৰ লাগি আহিছে। ইয়াতে কাৰোবাৰ এটা ডাঙৰ ঘৰ দেখিছোঁ, ইয়াতে থাকি ৰাতিটো কটাওঁ হওক, আহা। কণায়ো বাৰু বুলি কুজাৰে সৈতে গৈ সেই ঘৰৰ দুৱাৰ মুখ পাই দেখিলে যে ঘৰটোৰ ভিতৰত এটা বৰ ডাঙৰ ৰাক্ষস বহি টোপনিয়াই আছে। হঠাৎ ওলাই পৰা বিপদ দেখি কুজাই ঘপকৰে বাহিৰৰ পৰা ঘৰৰ দুৱাৰখন মাৰি পেলাই ডাং দি খুন্দি খুন্দি বান্ধি পেলালে। দুৱাৰ মৰাৰ শব্দ শুনি ৰাক্ষসৰ টোপনি ভাগিল আৰু তেতিয়া সি দেখিলে মহাবিপদ। কোনোবাই বাহিৰৰ পৰা দুৱাৰ মাৰি তাক ঘৰৰ ভিতৰত বন্দী কৰি পেলালে। সি যে এনেকৈ ঠেকত পৰিব, এই কথা ৰাক্ষসে আগে নাভাবিছিলেই। এতিয়া সেই দেখি সি নিৰুপায় হৈ ঘৰৰ ভিতৰতে দেদাউৰিয়াবলৈ ধৰিলে। দেদাউৰি শুনি কণা আৰু কুজা দুয়ো ফাইদাং মাৰি বাহিৰৰ পৰা মাত লগালে, ভাই, আমি তোৰ দাবিলৈ ভয় কৰা ভকত নহওঁ।
আমি তোতকৈও ডাঙৰ বীৰ। তোৰ নিচিনাটোক আমি আমাৰ চূণৰ টেমিত ভৰাই থৈ চূণেৰে সৈতে পাণত সানি খাই থ'ব পাৰোঁ বুলি জানিবি। তোক মোহাৰি মাৰিলে আমাৰ হাতত গোন্ধৰ বাহিৰে একো চিনেই নাথাকিব। সিহঁতৰ কথা শুনি ৰাক্ষসে ভিতৰৰ পৰা ক'লে, তহঁত যে ইমান ডাঙৰ বীৰ, তাৰেই বা চিন কি? এই কথা শুনি ৰাক্ষসে তাৰ মূৰৰ পৰা চুলি এডাল উঘালি ঘৰৰ বাৰ আৰু ছালৰ পানী পাছৰ মাজৰ সুৰুঙাই দি উলিয়াই দি সিহঁতক ক'লে, চাচোন, এইডাল মোৰ মূৰৰ চুলি কিমান ডাঙৰ। কুজাই ততালিকে সেই সুৰুঙাই দিয়ে বাটত পাই অনা লেজুডাল সৰকাই দি ক'লে, আমাৰো চুলি এডাল ছিঙি দিছোঁ, ধৰিবি। লেজুডাল দেখিয়েই ৰাক্ষসে কোচমোচ খাই পৰিল। সি ভাবিলে, আও, ইহঁতৰ ইমানডাল যদি চুলিয়েই হয়, তেন্তে ইহঁত বীৰকেইটাই বা কিমান ডাঙৰ। ৰাক্ষসে এইদৰে ভাবি থাকোঁতেই কুজাই ৰাক্ষসৰ চুলিডাল দুখৰ দুখৰকৈ ছিঙি পেলাই পেংলাই কৰি মাত লগালে, বৰ বীৰটোৰ চুলিতেই চিন পালোঁ। বাৰু, তোৰ মূৰৰ ওকণি এটা দেচোন চাওঁ কিমান ডাঙৰ। ৰাক্ষসে এই কথা শুনি মূৰৰ পৰা ওকণি এটা আনি সৰকাই কুজাৰ হাতত পেলাই দিলত কুজাই হু হুকে হাঁহি ওকণিটো ফুটাই, মোৰ মূৰৰ এইটো ওকণি, নি ফুটাচোন বুলি দুৰা কাছটো ৰাক্ষসক দিলে। ৰাক্ষস অবাক, সি কোনোমতেই দুৰা কাছটো ফুটাব নোৱাৰিলে। তেতিয়া সি ভাবিলে, সঁচাকৈ তাতকৈ ইহঁত ডাঙৰ বীৰ। এনেতে কণাই মাত লগালে, হেৰৌ, তোৰ এচৰু গাখীৰ তই আমাক দে, আমি খাওঁ, আৰু আমাৰ এই চৰু গাখীৰ তই খাচোন। এই বুলি চূণৰ মলাটো ৰাক্ষসৰ হাতত কুজাই দিলে। ৰাক্ষসেও ভিতৰৰ পৰা তাৰ গাখীৰ এচৰু উলিয়াই দিলে। ৰাক্ষস আগৰ দুটা কথাত লাজত পৰি আছিল। সেই দেখি চূণমলা পায়েই সি গাখীৰ বুলি একে সহায় খাই পেলালে। চূণে ডকাত তত নাপাই ৰাক্ষস বলিয়া হ'ল, আৰু শেহত সি নিজৰ জিভাখনকে আজুৰি ছিঙি ডেডাৱৰীয়াই মৰি থাকিল। কণা কুজা ৰাতি বাহিৰতে থাকিল। পিছদিনা পুৱা সিহঁতে ৰাক্ষসটো মৰি পৰি থকা দেখি দুৱাৰখন মেলি ঘৰৰ ভিতৰ সোমাই দেখিলে যে তাত অনেক হীৰা মুকুতা সোণ ৰূপ আছে। দুয়ো সেইবোৰ টোপোলা বান্ধি লৈ সিহঁতৰ গাঁৱলৈ উভতি আহিল। সিহঁতে ঘৰৰ ওচৰা ওচৰি পালত সোণ ৰূপ হীৰা মুকুতাবোৰ ভগাই ল'বৰ মন কৰিলে। কুজাই এভাগত সৰহকৈ আৰু এভাগত তাকৰকৈ দি ভগাই কণাক এভাগ ল'বলৈ ক'লত কণাৰ হাত সৰহীয়া ভাগত পৰিল। কুজাই দেখি ভগোৱা বেয়া হৈছে বুলি কৈ আকৌ আগৰ দৰে ভগাই সৰহীয়া ভাগ নিজৰ ফালে আৰু তাকৰীয়া ভাগ কণাৰ ফালে থৈ কণাক ল'বলৈ ক'লত ঈশ্বৰৰ ইচ্ছাত এইবাৰো কণাৰ হাত সৰহীয়া ভাগতহে পৰিল। কুজাই ভাবিলে, ই কণাই কণা চকুৰেও কেনেবাকৈ দেখে। ইয়াকে ভাবি সি কণাৰ চকু দুটা ভালকৈ ফুটাই দিবলৈ মন কৰি তাত এমুঠি বালি ঘঁহি দিলে। কিন্তু কণাৰ চকুত চামনি পৰিহে সি নেদেখা হৈ আছিল। এতিয়া তাত বালি ঘঁহি দিলত সেই চামনি কাটি গ'ল আৰু চকুৰে দেখা হ'ল। সেই দেখি কণাই চকু মেলিয়েই কুজাৰ ফাঁকি বুজিব পাৰি কুজাৰ কোজত এটা থিয় গোৰ মাৰি দিলে। গোৰ খাই কুজাৰ কোজ পোন হৈ গ'ল। তেতিয়া দুয়ো মিল হৈ সমানে ধনখিনি ভগাই লৈ ঘৰা ঘৰি গুচি গ'ল।